এক টোপালো তেল ব্যৱহাৰ নকৰাকৈ বনোৱা চিকেনৰ হেল্ডি ৰেচিপি এটা মই লৈ আহিছোঁ। আৰু এইখিনি মাংস বজাৰৰ পৰা মই নিজে আনিলোঁ, যিহেতু মিষ্টাৰক ছাৰপ্ৰাইজ দিম বুলি। আৰু আমাৰ বাৰীৰ নৰসিংহ চাওকচোন, তাৰ দুখিলামান ছিঙি লৈছোঁ। ইমান ধুনীয়া কোমলীয়া কোমলীয়া হৈ আছে, যিহেতু বৰষুণ দি আছে। আৰু এইফালে আমাৰ খেতি দেখিছেনে, ইমান ধুনীয়া হৈছে। তিয়ঁহ দুই এটা কলিয়াইছে, খাইছোঁ। আৰু এইখিনি মই নৰসিংহ চাফা কৰি ল'ম, তাৰ আগতে একাপ চাহ খাই লৈছোঁ। আমাৰ আৰু সৰুজন চাওকচোন, ইমান দুষ্টামি কৰি আছে নহয়। আৰু এইফালে নৰসিংহ, মই এটা বিলাহী, নহৰু আৰু আদা ধুনীয়া এটা পেষ্ট বনাই ল'ম। মাংসখিনিৰ বাবে দুটা মই পিঁয়াজ লৈছোঁ আৰু এটা আলু। এইফালে এখন লোহাৰৰ কেৰাহী পাতি দিলোঁ, তাতে অকণমান নিমখ দি মাংসখিনি দি দিলোঁ। অকণমানো তেল দিয়া নাই যিহেতু, আৰু এইটো কম জুইত বনাম। আৰু অকণমান ভাজি তেল ওলালোঁ, ইয়াতে পিঁয়াজখিনি দি দিলোঁ আৰু পিঁয়াজখিনি ঢাকি দিলোঁ। গলি গ'ল যিহেতু, এবাৰ তেল ওলাই গ'ল, এটা আলু দি দিলোঁ। আৰু এতিয়া মই পেষ্টটোত দিছোঁ অকণমান জিৰা গুড়ি, অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ, অকণমান হালধি দি মিলাই লৈ চিকেনখিনি দি দিলোঁ। আৰু এইখিনি লাহে লাহে লৰাই কম জুইত বনাই থাকিব। আৰু